নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত ওলালোঁ আজি ফুৰিবলৈ যাওঁ। আমাৰ মাহীহঁতৰ ঘৰ হেৰি সোণালী পথাৰ। ইমানে ৰ'দ দিছে নহয়, মেকআপ কৰিছোঁ, মেকআপখিনি গোটেই দেখোন তাত পোৱালৈকে নাথাকিবই দেখোন। এতিয়া গাড়ীত উঠিম আৰু মেজিক আহিলে উঠিম, তাৰপাছত আকৌ টাউনৰ পৰা বেলেগ গাড়ী এখন উঠিব লাগিব। গাড়ীৰ কাৰণে ৰখি আছোঁ, গাড়ী আহিয়ে পোৱা নাই। গাড়ীত উঠিলোঁ, এয়া গৈ আছোঁ এতিয়া। টাউন আহি পাই গ'লোঁ, ইয়াতে উঠিম আৰু গাড়ী। আৰু মই অকলে যোৱা নাই, আমাৰ এই বাবু আৰু কৰণ গৈছে আৰু লগত আমাৰ এয়া মামীও গৈছে। তাতে উঠিম আৰু এতিয়া আৰু মেজিকখনত। আৰু এইটো গোলাঘাটৰ টচ কোম্পানী বুলি কয় এইটো। গোটেই পথাৰত এয়া পানী হৈ গৈছে, ইমান ভাল লাগিছে, ইমানেই ভাল লাগিছে, চুলিখিনি চব উৰি গৈছে ফিৰফিৰকৈ। এয়া বাপ, এইটো ইমান ধুনীয়া বাগান, আৰু বাগানখনৰ নাম নাজানো কি বাগান বুলি কয়। কি ধুনীয়া পৰিৱেশ, ইমানেই ভাল লাগিছে নহয় পৰিৱেশটো দেখি। আপোন আপোন তুমি সগুন জীৱনে মৰণে, জীৱন যৌৱন মোৰ মৰণ সপিলো তোমাকে। জামুগুৰি আহি পাই গ'লোঁ আৰু অলপ ৰখাইছে কাছমাৰী, আৰু এই জেগাডোখৰ নাম কাছমাৰী বুলি কয়। এয়া কল্যাণপুৰ আহি পাই গ'লোঁ। এতিয়া গাড়ীৰ পৰা নামি দোকান এখনত বহি আছোঁ। মাহী আহিম কৈছিলে, নিবলৈ আহি আছে চাগে। ফোন লগাইছোঁ, ফোনে লগা নাই দেখোন। আৰু এখন চিকিৎসালয়, এখন হস্পিটেল হয়। এয়া কল্যাণপুৰত আজি মঙলবাৰে বজাৰ বহিছে, চাওঁচোন। কেইটকা এটা? 5 টকাটো দিয়কচোন। নাই 5 টকা দি দিয়ক দুটা। আমাৰ বাবুৱে আইচক্ৰীম খাব। হা, এইটো কৰণ। আৰু আজি মঙলবাৰ, ইয়াত বজাৰ বহে কল্যাণপুৰত। আৰু চানা আনিছোঁ, জ্বলা চানা। এতিয়া খাম আৰু দেই, এতিয়া জ্বলা চানা আৰু চাওঁ উলিয়াই ল'ম। সেয়া মামীয়ে খালে চানা, টেঙাও লৈ আনিছে ন? আছেনে মোৰ কাৰণে? এইটো মোৰ কাৰণে ন? খাম আৰু। বাবু কষ্ট লাগছে, কষ্ট লাগছে বাবু। আৰু এই ভণ্টি দুজনীক লগ পালোঁ, স্কুলৰ পৰা আহি আছে। তাৰপাছত ক'লোঁ আৰু বেগটো লৈ ব'লা বুলি। সিহঁতি বেগটো লৈ গৈ আছে দুইজনীয়ে। চাই পেলাই চাই দিয়া। তোমাৰ নামটো কি? ডিম্পী চেত্ৰী। আৰু তোমাৰ? পৰিণীতা ৰাভা। কোন ক্লাছত পঢ়া? ক্লাছ 7। আৰু তুমি? 6ত। এয়া মাহীক, কৰণক আৰু বাবুক উঠাই লৈ গৈ আছে চাইকেলত মাহীয়ে। হৃদয়ত বাজে, মনে নাচে হিয়াই হাঁহে তোমাক পাবলে। হৃদয়ত বাজে, মনে নাচে হিয়াই হাঁহে তোমাক পাবলে। ইয়াত কুঁহিয়াৰৰ ৰস কৰি গুড় বনাই এইটো ঘৰটো। আৰু এইটো ডাঙৰ কেৰাহী, আৰু এইটো চৌকা। জলকীয়া খেতি, এইবোৰ কিমান মানুহে জলকীয়া খেতি কৰিছে। আৰু এইফালে দাংবডি লগাইছে, মামীয়ে ছিঙিলে এটা। আৰু এইফালে হৈছে কুঁহিয়াৰ খেতি। গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হৃদয়ত বাজে, মনে নাচে হিয়াই হাঁহে তোমাক পাবলে। হৃদয়ত
অলপ মেকআপ কৰি আহিছিলোঁহে, মেকআপবোৰ চব গুচিয়ে গ'ল দেখোন। এই আমাৰ মাহীহঁতৰ ঘৰৰ মুৰ্গী আৰু হাঁহৰ পোৱালি আৰু হাঁহ। এয়া আজি মাহীহঁতৰ ঘৰৰ পৰা ওলালোঁ, 2 দিন থাকিলোঁ আৰু বেয়াও লাগিছে, মাহীক এৰি থৈ আহিলোঁ। ইমানেই খোজকাঢ়ি আহি আছোঁ কল্যাণপুৰৰ পৰা চাংখাতি এতিয়া খোজকাঢ়ি যাম, তাৰ পৰাহে গাড়ী পাম। ইয়াত টাইমত গাড়ী পায় আৰু আমি দেৰিকৈ ওলাই আহিলোঁ, 10:30 আহি পাইছোঁ, সেইটো কাৰণে গাড়ী নাপালোঁ। গোটেই মাত ভাঙি গৈছে। বগৰী খাই দিলোঁ, তাত পূৰা বগৰী টেঙা খুব আছে। এয়া আমাৰ ককা হয় আৰু মোক আগবঢ়াবলৈ আহিছে। মাক ঢেৰ বস্তু আনিছোঁ গাঁৱৰ পৰা আৰু হাঁহ দি পঠাইছে মাহীয়ে। এয়া মাইকী 2জনী মতা এটা, আৰু ইয়াত টেঙা দিছে আৰু ইয়াত পাণ, তামোল, দাংবডি, তিয়ঁহ এনেকুৱা ঢেৰ দি পঠাইছে।